So, hello guys and welcome back to my new vlog. So, এতিয়া ৰাতিপুৱা 9টা বাজি পাৰ হৈ গ'ল। আজি অলপ উঠা দেৰি হ'ল। আনকি মোৰ ভণ্টি এতিয়া শুয়ে আছে। তাই আজি স্কুল নাই কাৰণে তাই অলপ উঠা দেৰি হ'ব। এণ্ড বাই দ্য ৱে চবকে ঈদ মুবাৰক। আজি ঈদ আছে হয়। আৰু আজি এটা বহুত ভাল খবৰ কি আমাৰ বা দুজনী আহি আছে শ্বিলঙৰ পৰা। মোৰ ডাঙৰ বাজনী MA কৰি আছিলে আৰু মোৰ নিজৰ বাজনীয়ে BA কৰি আছিলে। আজি সিহঁতৰ এক্সাম শেষ হ'ল কাৰণে সিহঁতি আহি আছে। এতিয়া আহিলে আমি চাৰিটা পূৰা ফূৰ্তি কৰিম। চ' এটলিষ্ট 5টা বাজি দেৰিব আহোঁতে ৰাতিপুৱাৰ ৱেডাৰ চাওক পূৰা একদম ৰ'দ আজি পূৰা ভাবি আছে কি এতিয়া মেও ষ্টাৰ্ট নাই হোৱা ইমান ৰ'দ দি আছে। মে' পিছত আমাৰ ছামাৰ ব্ৰেক দিয়ে জুলাই তেতিয়া কি গৰম পৰিব বে। গাইছ এতিয়া বহিলোঁ মাহীয়ে দিলে চাহ গাঁও মাৰি চাহি আছে টিভি তাৰমানে গুণগুণখন কিমান পাৰ চাওঁ চুজি লগত চাহ আলু ভুজিয়া আৰু বিস্কুট খাই লৈছোঁ গাইছ। হে গাইছ মই আহিছিলোঁ নিমাটিঘাটলৈ নিজৰ দাদা এজনৰ লগত। আচলতে মোৰ মহাৰ ভাগিনেতো হয় নাই? হয় ইয়াৰ লগতে মই স্কুটিত যোৰহাট আহিলে সদায় স্কুটিত ইয়াৰ লগতে ফুৰোঁ সদায়। নিমাটিঘাট পিনে আহিছিলোঁ চব সেইখন স্কুটি লৈ পেলাই এতিয়া কেনেকৈ যাওঁ ভাবি আছোঁ। গোটেই বালি হৈ আছে। স্কুটি উঠাব লাগিব ৰাস্তাতে এতিয়া আকৌ অলপ দেৰি পিছত আকৌ লগ পাইছোঁ গাইছ। উঠি গ'ল এইখিনি পৰা কেনেকৈ চুচৰা কৰি উঠি আছে এতিয়া আকৌ ঘৰ গৈ আছোঁ। ঘৰৰ পৰা ফোন আহিছে কাৰণে এখন নিমাটিঘাট বুলি কয় জেগাটো সেইপিনৰ পৰা মানুহ আহিছে। আমি দুটাই এইখিনিতে ৰাস্তাত ৰখি আছোঁ। কল্ড ড্ৰিংক খাই আছোঁ। গৰমেই হৈ গ'ল ইমান দূৰৰ পৰা আহিলোঁ আৰু কি জেগাটোৰ পৰা চক কৰিছোঁ। এতিয়া যাওঁ আকৌ বহুত দেৰি ৰখিলোঁ। ফোনো আহি আছে ঘৰৰ পৰা। চ' ঘৰত যাই আকৌ লগ পাই আছোঁ। ভিউটো চক ইমান ধুনীয়া ইয়াত নিমাটি। কিন্তু আমাৰ বিশ্বনাথৰ গাঁৱৰ পৰা এইটো শ্বৰ্টকাট এটা বুলি ক'ব পাৰে আপোনালোকে। আছে ককিলামুখ এই শান্তি আশ্ৰম। আমি যে সেইদিনাখন যে গৈছিলোঁ মোৰ ভণ্টিৰ শ্বুটিং আছিলে গাইছ সেইপিনে এদি যোৱা ৰাস্তা আছে। এতিয়া আমি আকৌ এইপিনে দি যাওঁ ঘৰ। এইমাত্ৰ ঘৰ পালোহি। আমি এতিয়া খাই আছোঁ মেগী। মোক এটা ইমান বে। হেল্ল' গাইছ এতিয়া হৈ গ'ল লাঞ্চ টাইম। মোৰ ভণ্টি আহি গ'ল ইমান দেৰি পিছত। অলমষ্ট 11:30 উঠিছে তাই। এয়া আজি আমাৰ লাঞ্চ কৰোঁ গাইছ। লাঞ্চখিনিতো বহুত হেল্ডি লাঞ্চ হয় নাই? খাওঁ এতিয়া লাঞ্চ। পাপৰ দিছে আৰু বেছি টাইম নাই আমাৰ বাহঁত আহি পেলাই। আমাৰ বাহঁত অহাৰ পিছত মই ব্লগটো আকৌ কণ্টিনিউ কৰিম গাইছ। চ' গাইছ এতিয়া খাই পেলাই অলপ বাহিৰলৈ আহিলোঁ। অলপ এনেই খোজ কাঢ়িবলৈ এনেকৈ খোজ কাঢ়ি আছোঁ আৰু বাহঁতো আহিবলৈ সময়টো হৈছে আৰু তাহাঁতি কেতিয়ানো আহে মই সেইটোৱে ভাবি আছোঁ আৰু কেতিয়ানো আহে। পিনে এতিয়া ওলাই আছে তাই নিজৰ ফ্ৰেণ্ডৰ ঘৰলৈ যায়। আকৌ কেতিয়া আহিবি? 6-7 গাইছ আমাৰ বাহঁত আহি পাবহি আৰু এই আকৌ বাহিৰত গৈ আছে। যা চ' গাইছ মই এতিয়া ভণ্টি যায় নিজৰ লগৰ ছোৱালীৰ ঘৰত। অলপ তাইৰ ডান্স প্ৰেক্টিচ আছে। তাতে হ'ব বিহু প্ৰেক্টিচ আছে স্কুলত হ'ব। চ' আমি চবে তাইক থ'বলৈ যাওঁ। অলপ মোৰ বাহঁতৰ অহা অলপ লেট হ'ব আৰু ডাঙৰ মা ইয়াতে আছে ঘৰত। চ' আমি এই থৈ পেলাই আকৌ লৈও আহিম একেবাৰে। আৰু কিবা কিবি কিনিবলৈও আছে সেই খোৱা চোৱা বস্তু সেইবোৰ লৈ আনিম। এইটো মই আজি পিন্ধিছোঁ এই টি চাৰ্ট, এইটো মোৰ কাৰ্গো পেণ্ট আৰু চক্স মানে মই এই পম্পি এঞ্জেলছটো পিন্ধি যাম। চ' আৰু এইটো মই ৰেগুলাৰ পিন্ধা ৱাটচ আৰু মাস্ক। চ' যাওঁ আৰু গাড়ীত যাওঁ এতিয়া গাড়ীখন বেক কৰে মই অলপ চাই দিওঁ। গাড়ীখন এইটো হয় বেক চাইড। এইটো মোৰ খুৰাৰ ঘৰ আৰু এইটো মোৰ মহাৰ ঘৰ। আহি পালোহি মই আৰু মোৰ মাহী আহিছোঁ ভণ্টিক থ'বলৈ এতিয়া খোজকাঢ়ি। সেইপিনে চাগে ভণ্টি গুচি গ'ল নিজৰ ফ্ৰেণ্ডৰ লগত। মই আৰু মোৰ মাহীও গৈ আছোঁ এতিয়া আকৌ গাড়ীৰ ওচৰলৈ। আহি গ'লোঁ আকৌ গাড়ীৰ ওচৰলৈ। গাইছ সৰুতে ইমান বেট খেলিলোঁ। এতিয়া দেখিছোঁ কি হৈ কেনে ইয়াতে পাই আছে মানে ইমান কষ্টয়েদি কিনিছিলোঁ বেটবোৰ এতিয়া ইয়াত দেখি হৈ আছে। আপোনালোকক কোৱা নাই আমি বহাগী মেলাত সোমালোহি। মই আৰু মোৰ মাহিলে এইবোৰ খোৱাৰ দোকানলৈ। মেলাখন এইখন চাওক এখন গোটেই বহাগী মেলা হৈছে আৰু গাইছ মানে বছৰত এবাৰেই হয় বহাগী মেলাখন। আহিলোঁ কৌলা খাবলৈ। মোৰ মাহীয়ে মোক এটা কৌলা খুৱাব এতিয়া। কালাকাটা বনাই আছে মোৰ কাৰণে।
জল গোলা খাই লওঁ গাইছ আগতে গৈ আছোঁ আকৌ ঘৰলৈ মাহীৰ লগত মই খালোঁ গোলা আৰু মাহীয়ে খালে পাপৰি চাট কেনেকুৱা আছিলে ভালো আছিলে বেয়াও আছিলে 60 rupees তাকো এটা পাপৰি চাটৰ দাম 60 rupees লৈ এক্সপেক্টেশ্যনটো ভাল হ'ব লাগে তো ভাল নাছিলে মোবাইলটো ৰেডি কৰি থৈছ আকৌ মোবাইলটো ৰেডি নহয় এতিয়া ৰখি আছোঁ আমাৰ বাহঁতৰ কাৰণে বাহঁত আহিবলৈ অলপ টাইম আছে একেবাৰে তেহেঁতক লৈ পেলাই ঘৰ গুচি যাম আমি গাইছ মই এতিয়া ৰখি আছোঁ যোৰহাট ASTC বাছ ষ্টেণ্ডত মহা আৰু দুটাই বহি আছে বাহঁত আহিব বাছত সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ ভণ্টি আছে গাড়ীতে ASTC এইটো গাইছ ভিতৰত নাযাওঁ আৰু ইয়াতে ৰখি থাকোঁ বাছখন ইয়াতে ৰখাবহি বাহঁতক ল'ম আৰু যামগৈ ঘৰ গাইছ মই এতিয়া ভণ্টিক ভয় খুৱাবলৈ গৈ আছোঁ ভিতৰত গাড়ীৰ ভিতৰত মোবাইল চাই আছে ভয় খুৱাওঁগৈ গাইছ মোৰ ভণ্টি এতিয়া ম'ম' খায় যা বাপেৰক অঁ বাপেৰক ক'লি নি ফোন কৰি হা ক'লি নি তে বল কওঁগে এই তাতে বহি আছোঁ বল গাইছ মোৰ বাহঁত ঘৰ আহি পাই গ'লহি চ' সেই গাইজ মই আহি গ'লোঁ আমি এতিয়া ভিডিঅ'টো এণ্ড কৰিবলৈ টাইম আহি গ'ল আমি এতিয়া শুবলৈ ৰাতি আহি গ'ল ডিনাৰ কৰি আহি গ'লোঁ মেইন কথা আপোনালোকে ভাবিব পাৰে মই বহুত ক্লিপবোৰ কাট কৰিলোঁ বিকজ মোৰ মাহীৰ ফোনটো নালাত পেলাই দিছিলে মোৰ ভণ্টিয়ে মোৰ ভণ্টিয়ে বহুত মাৰ খালে এইটো হয় ফোনটো হালত এতিয়া এনেকুৱা ঠিক হৈ গ'ল বাৰু তেতিয়াও মানে সেইকাৰণে ভিডিঅ'টো মই পুৰা কৰিব নোৱাৰিলোঁ আজি কাৰণে ইয়াত দুজনী আহিলে চ' বাই গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ৰ'বা না যদি আপোনালোকক আজি মোৰ ভিডিঅ'টো ভাল লাগিল দেন প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ বাই বাই